গাইছ চতম জানছো মই এটা ভিডিঅ' লৈ আৰু ৰ'দটো তুমি দেখছি কেনে ৰ'দ দিছে গাইছ বাকী মোক চাকচোন চুলি তুলি কাটি দাঢ়ি চাঢ়ি কাটি চিৰি হেন লাগাইছে গাইছ দাঢ়িডাল নহয় কি হ'ব বাকী যি নহওক মানে আজি চিকাৰৰে ভিডিঅ' এটা দেওঁহে মানে একেন চিকাৰৰে ভিডিঅ' দিম মানে ক'তো যাৱা চাৱাটো নাই বাকী গ'লে ভাল ভিডিঅ' দিম নিজৰ এটা যাম ক'ত গ্ৰে চাই ট্ৰাই কৰিছোঁ গাইছ বাকী ভিডিঅ' আপোনালোকে চাই থাকক আৰু ভাল পাই লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বলকতে গাইছ চিকাৰক লৈ আমি যাত্ৰাটো আৰম্ভ আৰু গাইজ যিকোনো কাম কৰাত মানে এইটো বস্তু মেইন আৰু কোনো মানে চিনি মিছা কমেণ্ট কৰে বাকী হৈছে টপ চপ পুরো রেডি আছে আমরেলিও আছে আর এই বললো আছে মানে আজি মাছেই পামে গাইজ আধা কেজি 1 কেজি তার কেজি রয়েছে আৰু গাইজ এই চাইডে মানে পুরো বাল্টিং রেডি বাকি বাল্টিংটো মানে আজি ফুল কিনব লাগবে গাইজ পানি চানি দি লৈছোঁ আৰু এই চাইডে মেইন অস্ত্রপাত মানে বৰশীটো বাকি এইটো লৈ ল'লো আৰু গাইজ ফাৰ্ষ্ট যাত্ৰা গাইজ দিপৰা মানে আমাৰ বৰশী বোৱাই নহ'ল কাৰণ মই ইমাৰ্জেঞ্চি গুৱাহাটী যাব লাগে গ'ল মানে কিবা এটা কামৰ কাৰণে তো চাৰে 9টাত আহিছোঁ গেছি তেনে বাচ্ছি 5টা মানে বৰশী নুপলৈ আৰু দিপৰাটো ইতেন বহ কৰিলে যিহেতু হৈছি লাইলে মাছো ধৰিব পাৰে তো আজি 21 জুন যিহেতু তাৰ কাৰণে আজি মানে দিনটো কৰি বহুত দীঘল গেছ মানে 6টা 18 বোলে গধূলিহে হ'ব মানে সূৰ্যটো ডুব যাব কি হ'ব আৰু কৈতো নাই আৰু হৈছে বকৰি তিৰে নিম বাকী বলকতে বৰশীটো লৈ যাওঁ মাছে পাওঁ নে কি পাওঁ ইতেন চাওঁ গোটেইখিনি দেখুৱাব চেষ্টা কৰিম গেছ গাইজ গধূলিও ফাৰ্ষ্ট যাত্ৰা মানে এইটো হ'ল মানে এইটো দ্বিতীয়টো মাছ কিন্তু গধূলি আৰু গেছ ফাৰ্ষ্ট যাত্ৰা আটাটাকে বহি থাকোঁতে গাইজ আৰু গাইজ ফাইনেলি এনতে মাছ পাইছোঁ চাই লওক মাছ সুধা কয় আজিৰ কাৰণে বাই বাই